আমাদের দোকান মাল দেখিবা জানো মালটো বনাব নাজানো আপনার কথা এখন কবলগীয়া আছে হয় দোকানে হল বুলি সবকে বাকি দি নুফুৰে ওই নাই বাপ নহলে আপোনাৰ দোকানখনো ডুবিব হয় আৰু আমাৰ সংসাৰখনো সংসাৰ মানে আগবাঢ়িলে নেকি Soku kure sana, soku kukutan itu mah. Kalau soku kuku dia, hasil kalau kami, dia tiga soku dia macam mana dia? Yang pernah uthal itu pernah bisa jalan lah. Ya. Oh, dadah. Bunda tu बहुत दिन परा मुर पिছত লাগি আছে। এইবোৰ সৰু কথা। এই যদি তোক ভাল পাব পাৰে, ইও তোক ভাল পাব পাৰে। আৰে, আৰু নালপৰে তাক কেতিয়াবা ৰিজেক্ট কৰিছে। তাৰ পাছতো এই কুকুৰৰ দৰে লাগি আছে পিছত তই মোৰ ভাইটিক কুকুৰ নকৰিবি তই হয়তো নাজানো তই কাৰ লগত ফেপেৰি পাতিছ এই ঠিকাদাৰ অনন্ত চৌধুৰীয়ে যিমান ঠিকাৰ কাম কৰিছে তাতকৈ বহু বেছি মানুহক ডেড বডি বনোৱাৰ কাম কৰিছে ভাৰত যদি ডেড বডি বনাব নিবিচাৰ তেতিয়াহ'লে চম্ভালি ৰাখি নালাগে মোক কোনে চম্ভালিব আলপনাক মই ভাল পাওঁ বিয়া ঘৰুৱাভাৱে চব ঠিক ঠাক হৈ গৈছে তাৰ পাছতো মোৰ বাক্যৰ ওপৰত ইয়াৰ ইমান চকু দিল কি আছে মই হেৰি মই চৌধুৰীটা বিয়াখন হোৱাৰ পিছত ভাইটিৰ ভৈনীয়ে মই তুমি একেলগে একেটা ঘৰত থাকিম একেটা চৌকাত ভাত বনাম হওক একেখন মজিয়াত খাম ইয়াৰ কিন্তু অন্যথা কৰিব নোৱাৰা কৈ দিলো মই সেইবোৰ একো নকৰো নকওঁ তোমাৰ দৰে ইমান মুকলি মনৰ মানুহ এজন মোৰ স্বামী হ'ব আৰু তাতকৈ ডাঙৰ কথা কি হ'ব পাৰে কোৱাচোন কিয় কোৱা দয়া এতিয়া ফুলৰ কথা বাদ দিয়া এটা কাম কৰি বুজিছা তুমি দেউতাক ক'বা মই কাইলৈ লৈ যাম দেউতাক একদম ভৰিমান দূৰলৈকে পুৰা চেকআপ কৰা টেনশ্যন ল'ব নালাগে পইচা মই চাহ নাখাওঁ দে তুমি আনি থাকা দেউতাৰ গাটো ভাল নহয় মই যাম ঠিক আছে আহিছোঁ দেই মোৰ কিন্তু বৰ ভয় লাগিছে উৎপল সিহঁতে যদি মোক কিবা কৰি একো কৰিব নোৱাৰে সিহঁতে তোমাক মই চাবা সেইদিনা তাক মই ৰাস্তালৈ দৌৰাইছিলোঁ এইবাৰ তাক মাৰি ধৰি ৰেলৰ আগত মই চাই দাদাই গম পালে কি হ'ব এবাৰ ভাবি চাইছা দাদাই যদি কিবা কয় একদম টিকটক চিন্তা কৰিব নালাগে ভৰিৰ পৰা মূৰলৈকে পুৰা পৰীক্ষা কৰালো হাৰ্টৰ বেৰেলডাল পলি গৈছিল এতিয়া চাকিটো কিন্তু উৰা নাই একদম ভালে কাৰ কথা কৈছ দাদা মোক সৰু বুঢ়া বহুত বুঢ়া বাৰী সৰু স্বপ্নাৰ বাপেক মোৰ ঘৈণী স্বপ্না ঘৰৰ বৌয়েৰ স্বপ্না বহুত ভাল ছোৱালী সোনকালে বিয়া কৰাই আনি গদৰ বৌয়েৰে হ'ব বহুত মৰম কৰিব স্বপ্নাই মৰম কৰম মইতো আছো এতিয়া কি কাম কি মুখখন বনাই আছা চাৰে কিবা ক'লে নেকি সেই গুণ্ডাটো মোৰ পিছত এতিয়াও লাগি আছে কিয় কি আপোনাৰ বলটো আপুনি কৰি থাকে জানো না মই কিন্তু সেইবোৰৰে হজম কৰি থাকিব নোৱাৰো কোনোবা দিনা খং উঠিব তাত নিশ্চয় বেমাৰটো কি বুজি নাপা খংলে ডিঙি আৰু চকুলে যায়গে যে বেলেগ নাই বোৱাৰী হৈ এটা কথা দেই বিয়া হৈ আহিবা বোৱাৰী হৈ নাহিবা মোৰ ভনী হৈ আহিবা ভনী যদি বিয়া দিয়াৰ পিছত ঘৰখন খালী হৈ গ'ল তুমি আহি সেই ঠাই পূৰণ কৰিব লাগিব আৰে এবাৰ আহা না বোৱাৰী হৈ ঘৰখনলৈ চাবা না
তোমাক বুঢ়াত লৈ মৰম কৰিম চাই থাকা তই ডাঙৰ আগতে তোৰহে বিয়া হ'ব লাগিব এই হ'ব দে ডাঙৰ সৰু কি আছে হ'লে হ'ল আৰু কি আছে আৰু তইনো আমাৰ কাৰণে আৰু ইমান চিন্তা কৰিবি দাদা চিন্তা কৰিলে কি হ'ব চিন্তা কৰিলেতো আৰু GST নাকাটে মইতো আমাৰ ঘৰত কৈয়ে থাকো মই কওঁ যে মই যি দাদাৰ ওপৰত আৰু দাদা বস্তা বাকী ট্ৰাক চলাই হ'লেও আমাৰ সকলোবোৰ পূৰণ কৰিছিল মনত আছে না মই যে সৰু থাকোঁতে লোকৰ থালা চলাই তহঁতক চাউল আনি খুৱাইছে এই পুৰণা কথাবিলাকতো এতিয়াও মনত আছে তোৰ মৰমবোৰ পাহৰিব নোৱাৰিও দাদা আৰু মৰমবোৰত কেতিয়াও নতুন পুৰণি নাথাকে মই ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ তই যেন আমাক সদায় এনেদৰে মৰম দি থাকো দাদা মই আকৌ ভগৱানক এটা কথাই কওঁ মোক একো নালাগে তহঁতিকে ভালে ৰাখক বাছ মই ওলালো তই এক চিনি পাইছ নাই চিনি পোৱা নাই কিয় পাইছ নেকি তই নাই পোৱা অজয় যে বিপদৰ ভাই অজয় অজয় হেৰি মানে এই ক'বলৈ ক'ত যাব তুমি বাংগালোৰ যায় ককাইকে পইচা নিদিয়ে তাৰ উঠিছে পিতাৰ কি ক'বা আৰু মোৰ নিজৰ দাদাই মোক ফুটা কৰি এটাও দিয়ে সহায় নকৰিলে কিন্তু অনুপম দাই বজাৰৰ ছ'চাইটিৰ পৰা মোক 1 লাখ টকা ধাৰলৈ লৈ দিছে মোৰ নিজৰ দাদাই যদি মোক এনেকৈ সহায় কৰিলেহেঁতেন তেতিয়া যে কেতিয়াও বাহিৰলৈ যোৱাৰ কথা মই চিন্তাই কৰিব নালাগিলে ইমান বেছি বকিব নালাগে হা কোনে সহায় কৰিছে কোনে কি কৰিছে বাদ দিয়া না তুমি উদ্দেশ্যতা লৈ গৈছা সফল হোৱা তেতিয়া আমি সুখী হ'ম হয় নহয় এবাৰ দিয়া মই দিয়া পইচাটো কি কৰিলা পইচা বেগতে আছে বেগত কিয় লোৱা পাচি এটা লোৱা মূৰত লৈ ফুৰা বেগত পইচা লৈছে হা আগতে গৈছা ট্ৰেইনত নাই যোৱা ট্ৰেইনত এটা বেয়া চক্ৰ আছে কিবা খুৱাব খাই থবা হা লুভিয়া গ'ল আৰু তেতিয়া পইচা পাতি পইচা এনেকে নিদিয়ে নহয় মানুহে মই আপোনাৰে সহায় কেতিয়াও নাপাহৰো দাদা সদায় মনত ৰাখে আপুনি এইবোৰ 1 লাখ টকা দিছে তাকো ধাৰলৈ দিছে ইমানবোৰ টকা তইতো ধাৰ সুধাব লাগিব দাদা বেলেগ ল'ৰাৰ কাৰণে ইমানবোৰ টকা ধাৰৰ বুজা বৈ বৈ তোৰ কি দৰকাৰ পৰিছে কচোন বিপদৰ সময়তো কেইবোৰ ল'ৰাই নাচায় দাদা মন্ত্ৰী বিপদত সোমাই সহায় কৰিব বুলি মই কাকো সহায় কৰা নাই এইটো ল'ৰা কৰিবলৈ ওলাইছে যদি আমি ছাপোৰ্ট নকৰোঁ কি হ'ব ইয়াতে থাকিব মদাহী হ'ব জুৱাৰী হ'ব এতিয়া ভাইটোলে চাচোন মোৰ আপোনাৰ ভাল যদি ইঞ্জিনিয়াৰ নহ'ল হেঁতেন কি হ'লহেঁতেন মোৰ ভাইটো এই মস্ত মদাহী হ'লহেঁতেন 1 লাখ টকা ধাৰৰ বোজা এটা মূৰত লৈ যদি দুটা ল'ৰা মই অকণমান ভাল কৰিব পাৰোঁ এটা ভাল হিচাপ হয় দেচোন মানে বেপাৰী মানুহটো অকল হিচাপে কৰি থাকোঁ দোকানৰ হিচাপ নিজৰ হিচাপ সমাজৰ হিচাপ হেৰি তই গোটেই কামখিনি কৰ দেই দেখা দিব নালাগে এইখিনি পাৰিবি
তাইচোন ডাঙৰ বিজনেছৰ লগত বিয়া হৈ গৈছে এদিন শ্বপিং মলৰ মাজে দেখি পচন্দ কৰিলে বিয়াৰ প্ৰস্তাৱ দিলে তাই মানুহজন আছিল মই জোৰ কৰিহে তাইক সন্মত কৰিছিল কোন বাপেকেনো নিজৰ জীয়েকক জেলৰ কয়দী এটালৈ বিয়া দিব পাৰে বছৰ ধৰি ঘৰতে ৰাখি বুঢ়ী হ'বলৈতো দিব নোৱাৰে আজিকালি মই বেছিভাগ জোঁৱাই যাতে থাকে বৰ মৰম কৰি ৰাখে মোক মজনীয়া মই গাড়ীতে যাওঁ দেৰি কৰিবা তোমাৰ দেউতা তোমাৰ লগতেই থাকে নেকি আমি কালি আহিছিল আজি যাম ক'ত যেতিয়া ঘৰখনলৈ আহোঁ এবাৰ হ'লেও দোকানখনলৈ চাই চাওঁ জানা কি জানিবা তোমাক এবাৰ দেখাই পাওঁ কি জানিবা তুমি এবাৰ দোকানখনে খোলা কি জানিবা তোমাৰ ওচৰত হাত জোৰ কৰি হিয়া ভাগৰি চিঞৰি কান্দিবই পাৰোঁ তুমি আমাৰ কাৰণে ইমানখিনি কৰিলা অনুপম আৰু আমি 7টা বছৰ তোমাৰ কাৰণে ৰ'ব নোৱাৰিলোনে আমাৰ নিচিনা স্বাৰ্থপৰ ধান্দাবাজ কোনো হ'ব নোৱাৰে অনুপম তুমি মোক গালি পাৰা না তুমি মোক গালি পাৰা অভিশাপ দিয়া চিঞৰি গালি পাৰা না প্লিজ নাই মই এনেকুৱা কৰিব নোৱাৰো বুজিছা তুমি জানাই মই মানুহৰ সুখী দেখি ভাল কিন্তু তোমাক এটা কথা কম মোৰ ভাল লাগিল যদি তুমি বিয়া হোৱাৰ খবৰটো এবাৰো মই পালোহেঁতেন একো নাই মই বেয়া পোৱা নাই অসুবিধা কি কৰিম মই বুজি পাইছো মাত্ৰ মই এডাল মালা দি পঠাম লৈ যাবা মালাডাল দি যাবা মই যিমান ঘূৰে তাতকৈ বেছিকৈ ঘূৰে মানুহৰ মন আৰু এখন যুদ্ধ আৰম্ভ হয় জীৱন যুদ্ধ